নমস্কাৰ ৰশ্মিছ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনালো আজি মই বনাব লৈছো কঁঠালৰ পিঠা তাৰ বাবে কেইফুটামান কঁঠাল এনেদৰে লৈ লৈছো আৰু গুটিবিলাক আঁতৰাই লৈছো এতিয়া মিক্সাৰ এটাত ভালদৰে এইখিনি পিছি লম যদি মিক্সাৰ নাথাকে তেন্তে খৰাহিত হাতে লাহে লাহে পিছিও কৰি ল'ব পাৰে পেষ্টখিনি হৈ গ'ল এতিয়া গামলা এটাত এইখিনি উলিয়াই লম এতিয়া কঁঠালখিনি 1.5 কাপ চাউলৰ পিঠাগুৰি দিছো আৰু চেনি আধা কাপ বেকিং পাউডাৰ অকমান এতিয়া এইখিনি ভালদৰে মিক্স কৰি লম ইয়াত পানীৰ ব্যৱহাৰ কৰা নাই আপোনালোকৰ যদি মিশ্ৰণটো ডাঠ হয় তেন্তে অলপ পানী দি দিব পাৰে প্ৰথমতে হৰকে নিদিব অলপ অলপকে মিক্স কৰিব লাগে আৰু যদি বেছি পাতলা যেন হয় তেন্তে পিঠাগুৰি আৰু অলপ দি ভালদৰে মিক্স কৰি ল'ব পাৰে পিঠাগুৰি যদি নাথাকে তেন্তে আটাও ব্যৱহাৰ কৰিব পাৰে কিন্তু অসমীয়া পিঠাত পিঠাগুৰিয়ে ব্যৱহাৰ কৰা হয় আৰু কঁঠালৰ মিশ্ৰণটো হৈ গ'ল আৰু ইমানখিনি ডাঠ হ'লে হ'ব যাতে চামুচৰ পৰা ধুনীয়াকৈ দিব পাৰি এতিয়া কেৰাহীত মিঠাতেল দি দিছো আৰু পিঠাবিলাক মিঠাতেলতে ফ্ৰাই কৰিব লাগে তেতিয়াহে সোৱাদটো বেছি হয় আৰু মিশ্ৰণখিনি লাহে লাহে দি দিছো পিঠাখিনি এতিয়া কম জুইত ভাজি লম বেছি জুই নিদো নহলে বাহিৰ ফালে ৰঙা হৈ যাব আৰু ভিতৰ ফালে নিহিজিব আৰু এইখিনি গুটিখিনি এতিয়া ভালদৰে ৰঙা হোৱালৈ ভাজি লম মানে কঁঠাল খাই একেবাৰে ভাল নাপায় তেওঁলোকে এনেদৰে বনাই খাই চাবচোন ভাল পাব নিশ্চয় আৰু কিছুমানে গোন্ধৰ কাৰণেও খাব নোৱাৰে এনেদৰে যদি ফ্ৰাই কৰি পিঠা বনাই খাই তেন্তে কঁঠালৰ গোন্ধটো নাথাকে আপোনালোকে খাই চাবচোন কেনেকুৱা পাই ক'ব এইখিনি হৈ গ'ল এইখিনি নমাই লৈছো এতিয়া বাকি থকা মিশ্ৰণখিনিও এনেদৰে ফ্ৰাই কৰি ল'ম কিছুমান সৰু ল'ৰা-ছোৱালীয়ে কঁঠাল খাব নাজানে ডিঙিত লাগি ধৰে আনকি আমাৰ ভাগিনীও খাব নাজানে ডিঙিত লাগি ধৰে তাই খাব নাজানে দুখতে কঁঠালেই নাখায় গতিকে আপোনালোকে এনেকৈ বনাই খুৱাবচোন সৰু ল'ৰা-ছোৱালীবিলাকক নিশ্চয় ভাল পাব লগতে কঁঠালবিলাক ঘৰতে এনে নষ্ট হোৱা পাও বাচিব গতিকে আপোনালোকৰ ঘৰত বনাই খাই চাব আৰু কেনে পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰো কৰিব ধন্যবাদ